প্ৰথমতে সেলুট জনাইছো নীৰজ চোপ্ৰাক। নীৰজ চোপ্ৰা ইতিমধ্যে অলিম্পিকত স্বৰ্ণ পদক জয় কৰি ইতিহাস ৰচনা কৰাৰ পাছত আন এক ইতিহাস ৰচনা কৰিবলৈ সক্ষম হৈছে। বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাই জেভলিন থ্ৰত স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে আৰু প্ৰথমগৰাকী ভাৰতীয় হিচাপে পৰিগণিত হৈছে। কিন্তু ইয়াৰ আঁৰত আছে এক কাহিনী। 12 বছৰ বয়সত নীৰজ চোপ্ৰাৰ দেহৰ ওজন কিমান আছিল জানেনে? নীৰজ চোপ্ৰাৰ দেহৰ ওজন আছিল 90 কিলোতকৈ অধিক। 90 কিলোৰ সেই নীৰজ চোপ্ৰা আজি বিশ্ব চেম্পিয়ন। কেনেদৰে হ'ল এক কাহিনী আছে, বিতংভাৱে জনাম। নমস্কাৰ, মই দীপাংকৰ শইকীয়া। 12 বছৰ বয়সত নীৰজ চোপ্ৰাৰ তেওঁৰ ওজন আছিল, দেহৰ ওজন আছিল 90 কিলোতকৈ অধিক। পিতৃ মাতৃ চিন্তিত হৈ পৰিছিল আৰু সেয়েহে তেওঁক জগিং কৰিবলৈ অৰ্থাৎ পুৱাৰ ভাগত মৰ্ণিং ৱাক কৰিবৰ বাবে ওচৰতে থকা শিৱাজী ষ্টেডিয়ামলৈ তেওঁক পঠিয়াইছিল। তেওঁ সেই সময়ত জেভলিন থ্ৰৰ বিষয়ে একো জনা নাছিল, কিন্তু শিৱাজী ষ্টেডিয়ামত গৈ তেওঁ সাক্ষাৎ হৈছিল জেভলিন থ্ৰৱাৰ জয় চৌধুৰী আৰু জয় চৌধুৰীৰ সৈতে এনেদৰে শিৱাজী ষ্টেডিয়ামত সাক্ষাৎ হোৱাৰ সময়তে এদিন জয় চৌধুৰীয়ে তেওঁক জেভলিন থ্ৰ' কৰিবলৈ দিছিল আৰু প্ৰথম থ্ৰ'তে 40 মিটাৰ দলিয়াবলৈ সক্ষম হৈছিল নীৰজ চোপ্ৰাই আৰু তেওঁৰ দেহৰ ওজন কমাই জেভলিন থ্ৰ'ৰ প্ৰতি আকৰ্ষিত হৈ 2021 চনত অলিম্পিক স্বৰ্ণ জয় কৰিবলৈ সক্ষম হোৱাৰ সমান্তৰালকৈ 2022 চনত ডায়মণ্ড চেম্পিয়নশ্বিপত গ'ল্ড জয় কৰিবলৈ সক্ষম হৈছে, স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ল আৰু হাংগেৰীৰ বুদাপেষ্টত অনুষ্ঠিত হোৱা বিশ্ব এথলেটিক্স চেম্পিয়নশ্বিপত জেভলিন থ্ৰ'ত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হয় 88.17 মিটাৰ দলিয়াই নীৰজ চোপ্ৰাই আৰু পাকিস্তানৰ তেওঁ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰি সোণৰ পদক জয় কৰিবলৈ সক্ষম হয় নীৰজ চোপ্ৰাই। আৰু এয়াই আছিল আজিৰ নীৰজ চোপ্ৰাৰ আৰু 12 বছৰ বয়সৰ 90 কিলো ওজনৰ নীৰজ চোপ্ৰাৰ এক কাহিনী।